हेलो फ्रेंड्स बहुत दिनर मूरत भिडिओ बनाब ओलाइछु आरु আজি সেই উদ্দেশ্যে মানে এখন ঠাইত যাবলৈ ওলাইছো মেখামদল নামৰ ঠাই এডোখৰত হয়তো বহুতেই নাম শুনা নাই মানে অসমৰ বিভিন্ন ঠাইত তেনেকুৱা বিভিন্ন মানে গাঁও আছে ঠাই আছে আমি হয়তো যায়ে পোৱা নাই বা ঠুকি পোৱা নাই আসলতে কোনেও হেনেকুৱা ঠাই বহুত আছে আজি সেই উদ্দেশ্যে যাবলৈ ওলাইছো আসলতে তাত মানে গম পোৱা মতে বা এবাৰ গৈছিলো মই কিন্তু ভিডিও বনোৱা নহল তাত গাৰো সম্প্ৰদায়ৰ মানুহ মানে বসবাস কৰে হয়তো খাসীও আছে কিন্তু আজি যাই তাত গম পাম তেওঁলোকৰ মানে থকা ধৰণ আচৰণ কেনেকুৱা বা পৰিবেশটো কেনেকুৱা তেওঁলোকে কি অৱস্থাত আছে এইবিলাক গোটেইখিনি মানে দেখুৱাৰ কাৰণে চেষ্টা কৰিম আৰু মোৰ লগত আছে মোৰ ফ্ৰেণ্ড মনোজ গতিকে বলক আমি জাৰ্নিটো আৰম্ভ কৰোঁ আমি আহি উকিয়ামৰ আপোনাৰ উকিয়ামেৰে সোমাব লাগে এইফালেৰে সোমালোঁ আচলতে কেনেকৈ আহিব লাগে ক'ৰ পৰা আহিব লাগে এইখিনি আপোনালোকক কোৱাই নাছিলোঁ আচলতে ছয়গাঁৱৰ পৰা আপোনালোকে যদি আহে উকিয়ামৰ ফালে আহিব লাগিব আৰু উকিয়াম নাপাওঁতে আপোনাৰ উকিয়াম বজাৰখন নাপাওঁতে আপোনাৰ সোঁহাতে এটা ৰাস্তা আছে আৰু সেই ৰাস্তাটোৰে চিধা আহিব লাগিব তাত স্কুল আছে থানা আছে এইবিলাক গোটেই পাৰ হৈ আহিব লাগিব আৰু আহি পাহাৰৰ চাইডে এনেকুৱা ৰাস্তা আছে মাটিৰ ৰাস্তাটো অলপ বেয়া বাৰিষা কালত বেয়া হয় বাৰু এতিয়া যিহেতু খৰালি পৰিছে গতিকে ৰাস্তাটো ভাল হৈছে আৰু চাওক ধুনীয়া পৰিৱেশ আচলতে এনেকুৱা চিজনত আহিলে সঁচাই ভাল লাগে আৰু মানে গোটেই পথাৰবিলাক সেউজীয়া হৈ আছে ধাননি পথাৰেৰে মানে মহানগৰৰ সৌন্দৰ্য আৰু গাঁৱৰ সৌন্দৰ্য আচলতে মানুহে বহুতে কৈ থাকে কিন্তু আহি চালেহে গম পায় যে আমাৰ গাঁওবিলাক কিমান ধুনীয়া আচলতে গতিকে বলক এই ৰাস্তাটো যে দেখিছে আমি এইফালে যাব লাগিব মেখামদললৈ গতিকে অলপ ৰাস্তাটো আগতে অলপ বেয়া আছিলে এতিয়া ভাল হৈছে বহুখিনি চাইডে ধান মাজত ৰাস্তাটো বাঁহৰ বেৰা মানে আৰু কি ক'ম স্বৰ্গীয় অনুভূতি আচলতে এনেকুৱা ঠাইবিলাকতে আছে আমি যদি ল'ব জানো আহি আমি পাহাৰৰ ওপৰ পালোঁ আৰু মনোজৰ ভাগৰ লাগিছে বোলে মনোজে যিহেতু বাইক চলাইছে ইয়াতে চাওক কোনো নাই এইফালে পাহাৰৰ ওপৰেৰে ৰাস্তা কোনো মানুহে নাই ইয়াতে তলত সেইখন পাহাৰ দেখাইছোঁ ৰ'ব ইয়াৰ পৰা ধুনীয়া লাগে মানে পৰিৱেশটো সেইফালে চাওক আমি কিমান ওপৰত আছোঁ বল আমি আহি মেখামদল গাঁৱত উপস্থিত হৈছোঁ আৰু ইয়াতে দেখিবলৈ বিশেষকৈ পাইছোঁ যে প্ৰত্যেক ঘৰৰ বাটে বাটে মানে
পদূলি পদূলি ফুলৰ গছ আছে আৰু ৰাস্তাবিলাক ইমান পৰিষ্কাৰ যেন কোনো এটা পাত পৰি থকা নাই ইয়াতে দেখিছে আপোনালোকে মই দেখাই আছোঁ আৰু মানে তামোলৰ গছ আৰু জালুকৰ গছ ইয়াতে বহুতখিনি দেখা পোৱা গৈছে মোৰ বোধহয় এওঁলোকে মানে এইবিলাক খেতি কৰিয়ে এওঁলোকে জীৱন নিৰ্বাহ কৰি আছে ৰাস্তাবিলাক মই দেখাই আছোঁ আপোনালোকক আমি আহি ইয়াতে মানে বাইদেউ এগৰাকী লগ পালোঁ বাইদেউ নমস্কাৰ আপোনাৰ নামটো হয় বাইদেউ আপোনালোকৰ যে ঘৰত আহি প্ৰত্যেক ঘৰতে দেখা পাইছোঁ যে এইবিলাক ধুনীয়া ধুনীয়া ফুল সজাই থোৱা আছে এইটো আপোনালোকৰ কিবা মানে কালচাৰ নে আপোনালোকে ধুনীয়া কৰাৰ কাৰণে মানে ফুলবিলাক পুতিছে এইটো কালচাৰ নহয় মই ধুনীয়া কৰি ৰখাৰ কাৰণে মানে প্ৰত্যেকখন ঘৰ ৰখাৰ কাৰণে ধুনীয়া কৰি ফুল পুতা গৈছে হয় ঠিক আছে মই মনোযোগ মোবাইলটো দিছোঁ বাইদেউ আৰু আপোনালোকৰ মানে দেখা গৈছে বিশেষকৈ গোটেই বস্তিবিলাকত তামোল জালুক এইবিলাক বহুত আছে আপোনালোকে ইয়াতে এইবিলাক খেতি হয় কাৰণে কৰিছেনে মানে এইবিলাক কৰি আপোনালোকে মানে পৰিয়ালটো জীৱিকা যিটো কয় এইটো আপোনালোকৰ এইবিলাকে মানে খেতি বিশেষকৈ খেতি হয় আৰু আপোনালোকে পানীটো নিজৰাৰ পৰা আনি খায়নে আপোনালোকৰ দমকল আছে এটা কুঁৱা আছে ইয়াতে দেখিছোঁ যে আপোনালোকৰ পাইপৰ পৰা পানী আহি আছে নিজৰাৰ পৰা অহা মানে আপোনালোকে যে এই সাজযোৰ পিন্ধিছে এই সাজযোৰ আপোনালোকৰ এই কি কয় মানে গোটেইখিনি আপুনি এবাৰ কওকচোন নামবিলাক কি কি আচলতে আমাৰ বহুতে নাজানে আমি জানিব বিচাৰোঁ বা মানুহে জানিব বিচাৰে এইটো পিন্ধা ন হয় হয় এইটো টাকমান্দা বুলি টাকমান্দা হয় হয় আৰু আপোনালোকে মানে পাহাৰৰ পৰা বা কিবা কাম কাজ কৰাৰ কাৰণে দেখিছোঁ আপোনালোকৰ ইয়াতে এইটো টুকুৰি বুলি কয় নে কি বুলি কয় এইবিলাক মানে এইটো কি কয় একবাৰ চাওঁ ৰ'ব এইটোক আপোনালোকে কি বুলি কয় এইটো আমাৰ গাৰো ভাষা ৰংচাং বুলি কয় ৰংচাং ৰংচাং এইটো কেনেকৈ ব্যৱহাৰ কৰে আপোনালোকে কেনেকৈ লয় এইটো ইয়াতে ভিতৰতে কিবা কিবা বস্তু ল'ব পাৰে আৰু হেৰি আমাৰ গাৰো মানুহবিলাক কি বুলি কয় এইটো কেনেকৈ লয় আপোনালোকে এনেকৈ লয় কেনেকৈ লয় ইয়াতে বস্তু লৈ কিনে আপোনালোকে মানে ইয়াতে বস্তু লয় তামোল কিবা কিবা ল'ব পাৰে আৰু হেৰি বেলেগ বেলেগ বস্তু ল'ব ভাল লাগে মানে এইটো এনেকৈ লয় আপোনালোকে মনজ কেনেকুৱা লাগিছে বঢ়িয়া বঢ়িয়া আৰু দেখিছোঁ যে আপোনালোকৰ প্ৰত্যেক ঘৰতে মানে মেকুৰী এটা আৰু কুকুৰ এটা দেখা যায় এতিয়া আপোনালোকে মানে পোহনীয়া জীৱ জন্তু ভাল পায় সেইকাৰণে পুহিছে নেকি হয় ভাল পায় আৰু হয় আৰু আপোনালোকৰতো উৎসৱ বুলি ক'লে আপোনালোকৰ মানে খ্ৰীষ্টমাছটোৱে মেইন হয় ইয়াতে গীৰ্জা দেখিলোঁ ইয়াতে আপোনালোকৰ খ্ৰীষ্টমাছ হয় হয় আপোনালোকৰ খ্ৰীষ্টমাছত বেলেগৰ পৰাও মানুহ আহে নে আপোনালোকে গোটেই চেলিব্ৰেশ্যন কৰে বেলেগৰ মানুহ আহে কেতিয়াবা কেতিয়াবা হয় হয় বাইদেউ আপোনালোকৰ গাঁৱত বেলেগ বাহিৰৰ মানুহক চাব আহেনে আহে আৰু বিধায়কো আহিছিলে নেকি দেখিলোঁ যে আহোঁতে ৰাস্তাবিলাক বহুত বেয়া মানে বাৰিষাতো বহুতে বেয়া হয় চাগে হয় এতিয়া অলপ ভাল কৰিছে গাঁৱৰ মানুহে ভাল কৰিছে নেকি হয় এই ৰাস্তাবিলাক মানে ভাল কৰাৰ কাৰণে এনেকুৱা চৰকাৰৰ পৰা একো আঁচনি অহা নাই নেকি এতিয়ালৈকে হৈছে বুলি কোৱাটো হৈছে এইখানে হোৱাই নাই এতিয়ালৈকে হোৱা নাই মানে এইখিনি সোনকালে চৰকাৰে অলপ গুৰুত্ব দিলে ভাল হয় এইটো ইমান ধুনীয়া ঠাই বা ইয়াতে বিভিন্ন ধৰণৰ পৰ্যটনো আহিব পাৰে আৰু মানে ভাল লাগে গাঁওখন আহি ভালে লাগিছে দুইবাৰমান খ্ৰীষ্টমাছত আহিছিল দুইবাৰমান আহিছে আপোনালোকে এপ্লিকেশ্যন দিছিলে নে ৰাস্তাৰ কাৰণে এপ্লিকেশ্যনো দিছে ইয়াতো দিছে এপ্লিকেশ্যনটো
আপোনালোকৰ ৰাস্তা হৈছে বুলি কোৱাটো কৈছে এনেকৈ কৈছে এনে কিন্তু এতিয়ালৈকে হোৱা নাই আহা আৰু আপোনালোকৰ ইয়াতে মানে দেখিলোঁ আহোঁতে যে মানুহবিলাকে ইজনে সিজনক মামা বোলে এইটো আচলতে মামা শব্দটো কি আমি আচলতে আমাৰ মাৰ যিবোৰ ভায়েক তেওঁলোকক আমি মামা বোলো কিন্তু আপোনালোকৰ মামা সম্বোধনটো মানে কেনেকুৱা মামাটো মামা হয় নহয় মানে আপোনালোকৰ যিটো আমি দাদা বুলি সম্বোধন কৰিব লাগে সেই সম্বোধনটো আপোনালোকে মামা বুলি সম্বোধন কৰিব হয় আচলতে এইটো মই কনফিউজ হৈ আছিলোঁ মানে আপোনাক মই বাইদেউ বুলি আছোঁ আপোনাক মই বাইদেউ বুলি মামী বুলিলে আপুনি বেছি হয়তো ভাল পাব চাগে বাইদেউটো আমি আমাৰ কাৰো ভাষাটো আবি বুলি আপি আবি 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 বুলি মাতে মানে বাইদেউটো বাইদেউ হয় মামী হ'লে মানে আমাৰ অসমীয়া ভাষাত কি হ'ব মামী মানে আই মামী মানে আই মানে মাকক মামী বুলি মাতে আৰু দেউতাকক কি বুলি মাতে দেউতাকক বাবা বুলি বাবা হয় আৰু আপোনালোকৰ যিটো মানে ৱেলকাম যিটো সেইটো আপোনালোকৰ ভাষাত কি বুলি কয় ৱেলকাম বোলে ৰিমচাক চোৱা হয় হয় গাঁওখনত আহি সঁচাই ভাল লাগিল মানুহবিলাকৰ মনবিলাক বহুত মানে সহজ সৰল কিন্তু কথাটো হ'ল কি ইয়াৰে ৰাস্তা ঘাট বা শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বহুতখিনি পিছ পৰি আছে গতিকে এই ক্ষেত্ৰত যদি চৰকাৰে কিবা ভূমিকা লয় হয়তো নিশ্চয় এই গাঁওখন বহুত উন্নত হ'ব বা বেলেগ মানুহে আহিও ইয়াত ভাল পাব আৰু এওঁলোকৰ গম পালোঁ যে মেডিকেল নিয়াৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধা হয় মানুহবিলাকৰ মানে ৰাস্তাৰ কাৰণে বিশেষকৈ অসুবিধা হয় গতিকে ৰাস্তাৰ ক্ষেত্ৰত মানে গুৰুত্ব যদি দিয়ে বহুতখিনি হয়তো এওঁলোক আৰু উন্নতিৰ পথলৈ আহিব গতিকে আমি এতিয়া যাবলৈ ওলাইছোঁ আপোনালোকক এতিয়া যদি আহিব বিচাৰে এনেকুৱা ঠাইত তেতিয়াহ'লে মোক জনালে হয়তো গোটেইখিনি মানে ডিটেইলছ আপোনালোকক দিব পাৰিম যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ বাই নেক্সট ভিডিঅ' পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব দিব ধন্যবাদ আমাৰ সৰু ল'ৰাটোৱে